নমস্কাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে আদৰণি জনাইছোঁ আশা কৰিছোঁ সকলো ভালে কুশলে আছে ময়ো বৰ্তমান ভালে আছোঁ আজি মই ব্ৰেকফাষ্ট ৰেচিপি হিচাপে আলু পৰঠা বনাবলৈ লৈছোঁ আৰু ভিডিঅ'টো আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ সিম্পলকৈ বনাইছোঁ আৰু ভাল পাব সকলোৱে শেষলৈকে চাব আৰু নতুনকৈ চোৱা সকলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া অকণমান আগুৱাই যোৱাত মোৰ সহায় হ'ব আপোনালোকে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব তেতিয়া মনটো ভাল লাগে কিন্তু আজিকালি ভিডিঅ'সমূহ নচোৱা হ'ল একেবাৰে ভিউজ নেবহা হ'ল এতিয়া আলু পৰঠা বনাবলৈ মই দুটা আলু এনেকৈ কাটি সিজাই লৈছোঁ ধুনীয়াকৈ পিটিকি ল'লোঁ আৰু একেবাৰে মিহি হৈ যাব লাগিব আলুখিনি আৰু ইয়াত পানী থাকিব নালাগিব আৰু লৈছোঁ ময়দা 1 কাপ আৰু আধা কাপ দি দিছোঁ 1.5 কাপ ময়দা লৈছোঁ ইয়াৰে মই 4-5খন পৰঠা বনাম আৰু আলুখিনি মই পিটিকি লোৱা ইয়াতে দি দিলোঁ এখিনি খুব মিহিকৈ লৈছোঁ আৰু ইয়াত পানী অকণো নাই পানী থাকিলে বেয়া হ'ব টেষ্টৰ বাবে অকণমান গৰম মছলা অকণমান জিৰা গুড়ি দি দিছোঁ তেতিয়া পৰঠাখন খাবলৈ বেছি ভাল লাগে হোটেলত বনোৱাৰ দৰে হয় আৰু ইয়াতে মিহিকৈ এটা পিয়াজ কাটি ল'লোঁ একেবাৰে মিহিকৈ ল'লোঁ আৰু ধনিয়া অলপ দি দিলোঁ সৰুকৈ কাটি জোখত নিমখ দি দিছোঁ আৰু অকণমান চেনি দিছোঁ তেতিয়া পৰঠাখন খাবলৈ ভাল হয় 1 চামুচ বাটাৰ দি দিলোঁ আৰু এইখিনি খুব ধুনীয়াকৈ মই হাতেৰে পিটিকি ল'ম গোটেইখিনি মিলাই আৰু ইয়াত মই পানী ব্যৱহাৰ নকৰোঁ আৰু অলপ লাগিব কাৰণে মই 2 চামুচ ৰিফাইন দি ল'লোঁ যদি আলু বেছিকৈ দিয়া হয় তেতিয়া আলুখিনিৰে সৈতে বাটাৰ দিলে হৈ যায় আৰু আলু পৰঠা যেতিয়া আলু অলপ বেছিকৈ দিলে ভাল লাগে মোৰ ইমানটো জোখতে এইখিনি মোৰ খানা হৈ গ'ল চাওক ৰুটি বনোৱাতকৈ অকণমান পৰঠা বনালে ডোটো ঢিলা হ'ব লাগে আৰু এইখিনি খুব ধুনীয়াকৈ কোমল ডো এটা মই বনাই ল'লোঁ এয়া মোৰ বনোৱা হৈ গ'ল আৰু এইখিনি অকণমান সময় মই ৰাখি থৈছিলোঁ এনেদৰে এতিয়া আকৌ অকণমান সানি লৈছোঁ আৰু ইয়াৰে মই লাডু কেইটা বনাই লওঁ পৰঠা বনাবৰ কাৰণে একেটা জোখতে মই 4-5টা লাডু এনেকৈ বনাই লওঁ মোৰ ইয়া চাওক এটা জোখৰে মই বনাই লৈছোঁ আৰু ইফালে মই টেৱাখনো গৰম কৰি ৰাখিছোঁ গেছটো একেবাৰে কমাই দি থৈছোঁ এনেদৰে আপোনালোকে বনাই খাব আৰু এয়া মই এখন বেলিবলৈ লৈছোঁ কোমলকৈ একদম লাহে লাহে বেলিব যাতে ফাটি নাযায় আৰু যেতিয়া ময়দাখিনি আলুৰ সৈতে খুব ধুনীয়াকৈ মিলি যায় সানি ল'লে তেতিয়া বস্তুটো ডোটো ফাটি নাযায় পৰঠাখন বেলিবলৈ সহজ হয় এয়া মই খুব ধুনীয়াকৈ বনাই ল'লোঁ আৰু একেবাৰে পাতলো কৰা নাই বহুত বেছি ডাঠো কৰা নাই আৰু এখন মই এনেকৈ বেলি লৈছোঁ এয়া আৰু টেৱাখনো মোৰ লাহে লাহে গৰম হ'ব ধৰিছে চিমতে মই দি থৈ দিছোঁ আৰু ৰাতিপুৱা বনাইছোঁ 9:30মান বাজিলে এতিয়া সেইকাৰণে খুব খৰধৰকৈ বনাইছোঁ মোৰ দুখন পৰঠা মই এনেকৈ বেলি ল'লোঁ বাকীখিনিও বেলি লৈছোঁ আৰু টেৱাখন গৰম হোৱাত মই পৰঠাখন দি দিলোঁ আৰু ইয়াতে অকণমান ৰিফাইন তেল মই খুব ধুনীয়াকৈ সানি ল'ম কমকৈ দি পেলাই আৰু এটা ছাইড হ'বলৈ দিম মই তাৰপিছতে মই আকৌ আনটো ছাইড ওলটাই দিম এনেদৰে আপোনালোকে বনাই খাব খৰধৰকৈ বনাইছোঁ আৰু আমাৰ এতিয়া এয়া মই ল'ৰাৰ কাৰণে ৰেডি কৰিছোঁ গতিকে আপোনালোকে এনেদৰে বনাই খাব ভাল পালে লাইক কৰিব নতুনকৈ চোৱা হ'লে ছাবস্ক্ৰাইব কৰি দিব এতিয়া এটা ছাইড মোৰ ওলটাই দিছোঁ আকৌ আৰু আনটো ছাইডতো মই অকণমান এনেকৈ ৰিফাইন সানি লৈছোঁ বাটাৰো দি দিব পাৰে মই খানোতে বাটাৰো দিছোঁ ৰিফাইনো দিছোঁ গতিকে মই পানী ব্যৱহাৰ কৰা নাই যদি পানী ব্যৱহাৰ নকৰে তেতিয়া আলু পৰঠাখন খাবলৈ আৰু বেছি ভাল হয় যদি বাটাৰ বা আলুতে সনা হয় তেতিয়া এইদৰে মই এনেদৰে বনাইছোঁ আৰু হোটেলত বনোৱাৰ দৰে মই এয়া দুইটা ছাইড এনেকৈ উলট পালট কৰি পৰঠাখন হ'বলৈ দি আছোঁ আমাৰ আলু পৰঠা এয়া হ'বলৈ ধৰিছে ইফালে মই মটৰ পনীৰ অকণমান তৰকাৰীও বনাই ৰাখিছোঁ এতিয়া আমি তাৰে সৈতে এয়া খাম এইখন চাওক দুইটা ছাইড এয়া হৈ গৈছে আৰু ভিডিঅ'টো আপোনালোকে আধাটা চাই সামৰণি নামাৰিব সম্পূৰ্ণকৈ চাই থাকিব এইখন মোৰ হৈ গৈছে এয়া মই আৰু এখন দি দিছোঁ এয়া চাওক বাকীকেইখনো মই একেদৰে ভাজি ল'ম এইখনতো মই তেল অকণমান সানি দিছোঁ যদি আপুনি দিব বিচাৰে ঘি বা বাটাৰো দি দিব পাৰে মই ৰিফাইন তেলেই ব্যৱহাৰ কৰিছোঁ দুইটা ছাইড এনেকৈ উলট পালটকৈ মই লৰাই আছোঁ ইফালেও অকণমান ৰিফাইন সানি দিছোঁ একে বেছিকৈ তেল দিয়া নাই তেতিয়া বেছি টেপটেপীয়া হ'লে পৰঠাখন খাবলৈ ভাল নালাগে সেইকাৰণে এটা জোখত হ'ব লাগে আৰু এয়া চাওক হোটেলৰ দৰে আলু পৰঠা আমাৰ ৰেডি হৈ গ'ল বাকীখিনিও মই তেনেকৈ ভাজি ল'লোঁ এয়া মই ল'ৰাক খাবৰ কাৰণে সজাই দিছোঁ অকণমান পনী মটৰ তৰকাৰী দি দিছোঁ এয়া আৰু অকণমান আমৰ আচাৰ অকণ দিলেও খাবলৈ ভাল লাগে
আৰু আলু বেছিকৈ দিয়াৰ কাৰণে পনীৰ মটৰ তৰকাৰী নহ'লেও খাব পাৰি পৰঠাখন, কিন্তু মই অকণমান বনাইছোঁ ৰাতিপুৱাৰ কাৰণে আৰু অকণমান কেঁচা পিঁয়াজ ইয়াতে দি দিছোঁ। এনেদৰে আপোনালোকে বনাই খাব আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত জনাবচোন। আৰু এনেকৈ মৰম চেনেহ দি থাকিব, ভিডিঅ'সমূহ চাই থাকিব। আজিকালি ভিডিঅ' বেছিকৈ দিয়া নহ'ল, মাজে মাজে দুই এটা দিওঁ আৰু মনো নাযায়। আৰু কেতিয়াবা এনেকুৱা কামবোৰ কৰিলে মনটো ভাল লাগে। শেষত পুনৰ এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।